হেল্ল' গাইজ, আজি একেবাৰে প্ৰথম মই সেউজীয়া নৰসিংহ পাতকেইটাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি হৈছে ভিডিঅ'টো স্পেচিয়েলকৈ হৈছে নৰসিংহ পাতৰে, যিহেতু সেইকাৰণে প্ৰথম তাৰ পৰাই আৰম্ভ কৰিলোঁ। প্ৰথমতে মই নৰসিংহ পাতকেইটা ঠাৰিৰ সৈতে একেবাৰে ধুই লৈছোঁ। দেখিছে, তিয়াই থৈছিলোঁ, অকণমান বালি চালি লাগি থাকে ন, সেইবিলাক যাবৰ কাৰণে। আৰু একেবাৰে পাতকেইটা তাৰ পৰা নেৰুৱাব। কেনেদৰে বনাম মই একেবাৰে ভিডিঅ'টো শেষলৈকে চালে গম পাই থাকিব। আৰু ইমান ধুনীয়া টেষ্টি এটা মই বনাবলৈ গৈ আছোঁ। এইটো নৰসিংহ পাত যিহেতু অকণমান তিতা তিতা লাগে, অকলেই মানে খালে কৰিলে, সেইকাৰণে এইটো মই আজি বনাম মাত্ৰ দুটা বস্তুৰে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, এনেকুৱা পাই জনাব কমেণ্টত, আৰু লাইক কৰক। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু মই জুইকুৰা ধুনীয়াকৈ ধৰি ল'লোঁ, প্ৰথম জুইতে বনাম। আৰু এইফালে দেখিছেনে, শাক বোলে ৰাতি খাব নাপায়, কিন্তু মই জিলমিল শাক আনিছিলে বেপাৰীজনে, তাকে লৈ থলোঁ। আৰু জিলমিল শাক বহুত দিন হ'ল দেখি পাবলৈকে নাইকিয়া নিচিনা, সেইকাৰণে কাটি কৰি লৈছোঁ আৰু ধুনীয়াকৈ এইখিনি মই বনাওঁ বুলি। আৰু ইয়াতে মানে পাকঘৰত এইখিনি তেল, হালধি, নিমখ এইখিনি থাকেই, মানে কেঁচা জুইশালখনতে। আৰু এইফালে ধুনীয়াকৈ চৌকাটো নতুনকৈ বনাইছোঁ, অলপ ফাটি ফাটি গৈছে, বনাব লাগিব। আৰু আপোনালোকে কিন্তু আৰু যিটো বিষয়ত মই ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ, সেইটো একেবাৰে লাষ্টলৈ আছে। ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব, আৰু মাজে মাজে মই কি বনাইছোঁ দেখুৱাই আছোঁ। ফাটি ফাটি গৈছে। আৰু লগতে দেখিছেনে, শাকখিনি একেবাৰে এক কেৰাহী হৈ গ'ল প্ৰথমে, কিন্তু লাষ্টত মানে কি হয়, ইমানকণ হয়তো আৰু আপোনালোকে জানেই নহয়, এয়া দেখি আহিয়ে আছে, তাৰ প্ৰমাণ মই দি আছোঁ আপোনালোকক। আৰু কি হ'ল, মই আজি এনেকুৱাতে দেখুৱাম, একেখন কেৰাহীতে কিমান কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম। কাৰণ কিয়নো মোৰ যে কেৰাহীখন আঁতৰাবলৈ বহুত এলাহ লাগে জানেনে, সেইকাৰণে মানে একেখন কেৰাহীতে মই খালী কৰি কৰি বনাই থাকোঁ। হয়, মানে শুকান বস্তুবিলাক আৰু বেলেগটো নহয়। আৰু মোৰ যে নিমখটো থাকিয়ে যায়, নিমখ দিবলৈ মানে লাষ্টতহে কেতিয়াবা দিওঁ, পাহৰি যাওঁ, সেইকাৰণে নিমখটো দি লৈছোঁ। আৰু কেতিয়াবা হয়তো আপোনালোকে ভিডিঅ' চাই থাকিলে গম পায় যে নিমখ নিদিয়ে নেকি বুলি ভাবে চাগে কেতিয়াবা, কিন্তু নিমখটো দেখুওৱা থাকিয়ে যায় দেখোন। আৰু এইফালে মানে কি হ'ল, জিলমিল শাকখিনি ভাজি থাকোঁতে লগত মই বিলাহীও দিছোঁ, অকণমান ভিডিঅ' কৰিছোঁ। আৰু এইখিনি হৈ গ'ল। আৰু এতিয়া মই বনাম ডিমৰ দম। আৰু এইফালে মই ডিমকেইটা ধুনীয়াকৈ মানে হালধি নিমখ অকণ সানি লৈ ফ্ৰাই কৰি, দেখিছেনে, সেই একেখন কেৰাহীয়ে। আৰু যিহেতু আমি মানুহ তিনিটাহে, আৰু দেহানো কি আৰু খাব, সেইকাৰণে সৰুখন কেৰাহীতে বনাইছোঁ। আৰু এইফালে জুইত বনোৱা মজাই বেলেগ। আৰু আজি যে শাক ভাজিত আলু দিয়া নাই, যিটো এওঁ নাই, এওঁ বাহিৰত আছে আৰু কামত থাকিবলগীয়া হৈছে, সেইকাৰণে নহৰু আদা খুন্দনাত পিচি দিছে। হয়তো আজিকালি একেবাৰে মিক্সি নহয় জানো, মিক্সিতে একেবাৰে দি দিয়ে। আৰু এয়া যে যোগাৰ কৰি দিছে, মোক মাহে যোগাৰ কৰি দিছে। আৰু এনেকুৱা যদি যোগাৰ কৰি মেলি দিয়া শাহুমা এগৰাকী থাকে, ভিডিঅ'টো তাৰ মাজতে বনাই থাকিব পাৰি নহয় জানো। আৰু মোৰ এই ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত কিন্তু মায়ে ধৰক কিছুমান মানে বনোৱা কৰোৱাৰ ক্ষেত্ৰতে মানে যোগাৰ কৰি মেলি দিয়ে। আৰু দেখিছেনে, তৰকাৰী মানে পূৰা উতলটো আহি গ'ল। আৰু মই মাজে মাজে অকণমান মানে কৰি আছোঁ, পাছৰখিনিতহে যিটো বস্তু বনাবলৈ লৈছোঁ একেবাৰে শেষলৈ থৈছোঁ। কাৰণ কিয়নো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি মানে সেইটো চাই দিলে দেখোন স্কিপ কৰিয়ে দিব নহয় জানো, সেইকাৰণে আৰু মাজত মানে এইখিনি অলপমান সোমোৱাই দিলোঁ, ৰাতিৰ ভাত সাজ বনোৱা সেইখিনি। আৰু এয়া মোৰ ডিমৰ তৰকাৰী হৈ গ'ল। যদি আপোনাৰ বেচন আছে, বেচন দি এনেদৰে নিমখ অকণমান দি এনেকৈ ল'ব। আৰু নহ'লে বা যদি বেচন নাথাকে তেনেহ'লে আটা দিয়ে ল'ব, যিকোনো এটা ল'লেই হ'ল। তথাপি বেচন দিলে অকণমান ভাল হয়। মোৰ ইয়াত বেচন নাছিলে কাৰণে মই আটাই লৈছোঁ। কাৰণ আগতেই কৈছোঁ, মই এইটো বনাম বুলি পটককৈ ভবা নাছিলোঁ, কিন্তু মানে পটককৈ আৰু দেখি পিনি বনাই দিলোঁ। আৰু আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু কৈছোঁ যে মই দুটা বস্তু মানে কিয় ক'লোঁ, নিমখ আৰু আটা বা বেচন হ'লে হৈ যায়। আৰু নৰসিংহ পাতটো লাগিবই। আৰু দেখিছে নহয় মই কেনেদৰে মানে আটা আৰু নিমখ অকণমান মানে জোখত দি লৈছোঁ, তেনেকৈ গুলি ল'লোঁ। আৰু লগতে নৰসিংহ পাতখিনি মই মানে এটা হেৰি কৰি দিয়া নাই, একেবাৰে এটা ডালতে কেইবাটা হেৰিও আছে, ঠাৰি আছে, তেনেদৰে মই দি দিছোঁ। আৰু কেনেকৈ ফ্ৰাই অকণমান মানে ভালকৈ মানে কৰকৰীয়াকৈ ফ্ৰাই কৰিব, খুব ভাল লাগে খাই। আৰু তাৰ প্ৰমাণ দেখিছেই নহয়, আমাৰ ল'ৰাই কেৰাহীৰ পৰা উঠোৱাৰ পাছতে খাইছে। আৰু এইটো যে আমাৰ দেহাই ফাৰ্ষ্ট টাইম খাইছে, আগতে খোৱা নাই। আৰু এই যে নৰসিংহ পাতৰ ধুনীয়া ৰেচিপিটো মোক কোনে শিকাইছিলে জানেনে? মোৰ হাজবেণ্ডে। কাৰণ
তেওঁ কেনেকৈ জানে কেনেকৈ নাজানে নাজানো আৰু তেওঁ মোক শিকাইছিলে আৰু ময়ো তেনেকৈয়ে বনাবলৈ লৈছোঁ। খুবেই ভাল লাগে আৰু ফাৰ্ষ্ট টাইম যেতিয়া এওঁ মোক খুৱাইছিলে নহয় বহুত মজা লাগিছিলে খাই আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু কি হয় মানে মই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত যে প্ৰথমে মই নাজানিছিলোঁ, এওঁ মোক বহুতখিনি সহায় কৰিছে। হয়তো আজিৰ দিনতো বহুত কম পাব আপুনি শাহু হওক বা হাজবেণ্ড হওক এনেকৈ শিকাই বুজাই লোৱা, কিন্তু মোৰ ক্ষেত্ৰত মোৰ শাহু মা হওক মোৰ মানুহজন হওক বহুতখিনিয়ে মোক শিকাই কৰি লৈছে আৰু আজিলৈকে শিকি আছোঁ আৰু আগলৈ বহুত শিকিবলৈ বাকী আছে। তথাপিও বহুত কথা কৈ দিলোঁ চাগে, তথাপিও মানে কিয়নো এইটো মই কেনেদৰে শিকিলোঁ কৰিলোঁ তাকে অকণমান কওঁতে ওলাই গ'ল। আৰু এয়া দেখিছে নহয় মোৰ শেষৰটো মই বনাই আছোঁ, কাৰণ কি হ'ল চব খালী দেখিছে নহয়, এইফালে কেইটামান পাত মানে আছে আৰু এয়া প্লেটত লোৱা খালী এই দেহাই খেলি মেলি কৰি দিলে। আৰু এনেদৰে বনাই এবাৰ খাই চাবচোন, খুবেই ভাল লাগে। আৰু ভিডিঅ'টো বহলাই নাথাকোঁ, ইমানতে সামৰিছোঁ, বাই বাই।